ৰাহুল গান্ধীৰ দাবী মানি ললে মোদী চৰকাৰে আখৰে আখৰে ফলিয়ালে ৰাহুল গান্ধীৰ কথা নিজৰ ভুল বুজি পালে প্ৰধানমন্ত্ৰী মোদীয়ে অৱশেষত হ্ৰাস কৰা হ'ল জিএছটি দুইতৰপীয়া জিএছটি ব্যৱস্থাত কেন্দ্ৰৰ অনুমোদন অৱশেষত ৰাহুল গান্ধীৰ কথাই মানি ল'বলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰে সলনি কৰা হ'ল বহু তৰপীয়া সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা বুধবাৰে কেন্দ্ৰীয় চৰকাৰ তথা জিএছটি পৰিষদৰ বৈঠকৰ অন্তত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে জিএছটিৰ দুইতৰপীয়া নতুন কৰ সেই অনুসৰি জীৱনদায়িনী ঔষধত এতিয়াৰে পৰা নাথাকিব জিএছটি নতুন কৰ ব্যৱস্থাত নাথাকিব পূৰ্বতে আৰোপ কৰা 12 আৰু 28% কৰ ব্যৱস্থা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা জিএছটি পৰিষদৰ বৈঠকত প্ৰায় 175 বিধ সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় মন কৰিবলগীয়া যে মোদী চৰকাৰে প্ৰৱৰ্তন কৰা জিএছটিক লৈ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ জিএছটি বলবৎ হোৱাৰ ফলত সৰু সৰু ব্যৱসায়ীসকলে যথেষ্ট লোকচানৰ সন্মুখীন হোৱাৰ লগতে ইয়াৰ প্ৰভাৱ পৰিছিল সৰ্বসাধাৰণ জনতাৰ দৈনন্দিন জীৱনতো কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে এই ব্যৱস্থাৰ বিৰোধিতা কৰিছিল যদিও প্ৰধানমন্ত্ৰী মোদীয়ে এই ব্যৱস্থাৰ জৰিয়তে দেশৰ অৰ্থ ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিব বুলি দাবী কৰিছিল লক্ষণীয় যে কেন্দ্ৰীয় চৰকাৰৰ এই ব্যৱস্থা মানি ল'বলৈ অস্বীকাৰ কৰিছিল কেইবাখনো ৰাজ্য চৰকাৰে কিন্তু প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক ফালৰি লগাবলৈ সকলোতকৈ আগতে অসম চৰকাৰে অসমত জিএছটি প্ৰৱৰ্তন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা হিমন্ত বিশ্ব শৰ্মাই উঠি পৰি লাগিছিল অসমত জিএছটি প্ৰৱৰ্তন কৰিবলৈ যাৰ বাবে অসমৰ বহু ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ভুগিব লগা হ'ল বহু কষ্ট উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জিএছটিৰ পৰা দেশৰ জনতাৰ একো উপকাৰ নহয় বুলি দাবী কৰি আহিছিল বিগত সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰক জিএছটিৰ ব্যৱস্থাৰ সংশোধন আনিবলৈ দাবী জনাই আহিছিল ৰাহুল গান্ধীয়ে অৱশেষত ৰাহুল গান্ধীৰ এই দাবী মানি ল'বলৈ বাধ্য হ'ল মোদী চৰকাৰ শুনক কি কৈছিল ৰাহুল গান্ধীয়ে मैं जो बोलता हूँ वो होता है गलत जीएसटी के समय बोला था सिंपल बात है जीएसटी को रिफॉर्म करने की जरूरत है मैंने कोविड के समय बोला था आर्थिक सुनामी आने वाली है कोविड से पहले मैं कह रहा था और अब मैं कह रहा हूँ कि यहाँ पे ऐसा इकोनॉमिक झटका पड़ने वाला है कि करोड़ों लोगों को नुकसान होगा नोटबंदी के समय बोला था नोटबंदी हिंदुस्तान के गरीब किसान मजदूर और छोटे दुकानदार पर आक्रमण और नतीजा आपको दिखा জিএছটি ব্যৱস্থাৰ শেহতীয়া সংশোধনীয়ে সৰ্বসাধাৰণ জনতাক কিছু হলেও সকাহ দিব বুলি অনুমান কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ